हेलो फ्रेंड्स, वेलकम बैक टू आवर न्यू ভিডিঅ' তো বহুত দিন ব্লগ বনোৱা নাই আৰু বহুত দিন পিছত আজি ব্লগ বনাই আছোঁ। তো আজি দেখিছে ৱেডাৰ আৰু ইয়াতে আমাৰ আৰু নিশান বহি আছে। তো আজি মই এতিয়া ভাত বনাওঁ কাৰণ মানে আমাৰ ইয়াৰ মাহেকীয়া হৈছে। তো মাহেকীয়া হ'লে তাই গমে পায় ছোৱালী মানুহৰ তিৰোতা মানুহৰ 5-6 দিন বহুত পেট বিষায় আৰু বহুত সিহঁতে সহ্য কৰিবলগীয়া হয়। আজি ভাবিছোঁ মই অলপ ভাত বনাই দিওঁ। তো গাইজ নিশান্তৰ পৰা ভোক লাগিছে এতিয়া। বাবা ভোক লাগছে তোমাৰ? মায়াকে একদিন নৰা হোৱাৰ লগে লগে এই অৱস্থা। তুমি কাণত কি লৈছা? কাণত মোৰ হেডফোন লাগি আছে। তো দেখিছে পুৰা ভোক লাগিছে, জলদি ভাতটো বনাওঁ। জলদি একদিন মায়াকে নৰা হ'লে চলে যে অৱস্থা হয়। একচুৱেলি ইমান এটা অভ্যাস নাই, তথাপিও বনাবলৈ ট্ৰাই কৰিম। আলু সিদ্ধ আৰু ভাত, ৰাতিৰ দালি আছে, সেইখিনি গৰম কৰি ল'ম নে কি কয়। তো গাইজ আমাৰ ইয়াতে ফ্ৰিজৰ তলতে আলু আছে, এয়া দেখিছে। আলুবিলাক এতিয়া বঢ়িয়াকৈ লৈ যায় ধুই কেনে বঢ়িয়াকৈ কাটি বঢ়িয়াকৈ ভাতটো বনাওঁ নে কি কয়। গাইজ দেখিছে হ'লে হৈ যাব চাগে আলু। তো গাইজ ফটকে কুকাৰটো ধুই লওঁ ৰাতি। চাউলটো ধুই লওঁ বঢ়িয়াকৈ। চাউলটো বেছি ধুব নালাগে, এইটো চাউল বহুত চাফাই আছে। আছাম গ'ল্ড বুলি কয় এইটো চাউলটো। বেছি ইমান ধুব নালাগে, লেতেৰা চাউল নহয়। তো সেইকাৰণে বেছি নুধুওঁ, অলপমান ধুই দিওঁ। যেতিয়া আলুখিনি বঢ়িয়াকৈ এৰাই লওঁ। নতুন আলুটো ইমান টানো নহয় এৰাবৰ কাৰণে, বেছি আলু নালাগে, মানে বেছি আলু লৈ আনিছোঁ মানে আলু নালাগে।
গাইজ ধুই আনি বঢ়িয়াকৈ আলুকেইটা দি দিলোঁ আৰু এতিয়া ভাতটো বহাই দিলোঁ এখন